হেল্ল' গাইজ, আজি আপোনালোকক লৈ যাম আমাৰ মিচিং সমাজৰ নভাত সকাম কেনেকৈ পতা হয়। তো চাই থাকক। এয়া কুকুৰা কান্দি আছে। মোৰ মাতটো ইমান ভাল নহয় কিন্তু দেই। সেয়া ককাজনে মোক চাই সুধি আছে কি ভিডিঅ' কৰিছা বুলি, মোক জোকাই থাকে। আৰু এয়া গৰম পানী কৰা হৈছে কুকুৰা মাৰিবলৈ। আৰু ইয়াতে নিয়মটো কৰা হয়, চব তেল চেল চব ইয়াতে দিয়া হয়। আপং, ধনিয়া চব ইয়াতে লগাই লৈছে। তাৰপিছত সেৱা কৰিব। এতিয়া সেৱা কৰাৰ পাছতহে বনোৱা হয়। তাৰপাছতহে কুকুৰা মৰা হয়, বনোৱা ষ্টাৰ্ট দিয়া হয়। তো সেয়াই সেৱা কৰিব লৈছে। এতিয়া সেৱা কৰাৰ পাছত বনোৱা ষ্টাৰ্ট দিব। আৰু এতিয়া ইমান মানুহ হোৱা নাই, অকণমান সোনকালে আমাৰ সকামটো পতা হৈ গ'ল। চ' মানুহ আহি পোৱা নাই, আহিব অকণমান দেৰিকৈ। আৰু মাছো লগোৱা হয়, মাছটো এক্সট্ৰাকৈ বনোৱা হয়। ৰঙালাও কিবা কিবি যি থাকে সেইটোৱে বনোৱা হয়। আৰু সেইটো হোৱাৰ পাছত এনেই ৰখি থাকিব লাগে। ভণ্টি আৰু মই দাদাৰ ছোৱালীজনীৰ লগত খেলিলোঁ। বহুত কিউট হয়। আৰু সৰু বাচ্ছা দেখিলেতো ৰখিবই নোৱাৰোঁ। চ' ইমান মৰম লগা। তাৰপাছত খেলি হোৱাৰ পাছত আমাৰ হৈ গ'ল খাবলৈ। হৈ গ'ল মাছৰ লগত ৰঙালাও বনাইছে। আৰু আমাৰ সেইটো নিয়মত লগাবই লাগে। আৰু বগা আপংটো সেইটো আমাৰ নগিন আপং বুলি কয়। বহুত টেষ্টি আছিলে। আৰু এয়া পিতাঙয়িংটো বনোৱা হয় চাউল গুড়িৰে। সেইটো কুকুৰা চিকেনৰ লগত বনোৱা হয়। সেইটো কিন্তু এতিয়া খাবলৈ হোৱা নাই, নিয়ম কেইটামান আছে, সেইটো কৰাৰ পাছতহে খাবলৈ হ'ব। নাম গোৱাৰ পাছত আমাৰ খাবলৈ হৈ গ'ল। সৰু বাচ্ছাকেইটা আগতে দি ল'লোঁ। খাই মেলি উঠি আকৌ আমি ভণ্টি আৰু মই ডাঙৰ দাদাৰ ছোৱালীজনীৰ লগত খেলিলোঁ। তাইক কিবা কিবি ক'বলৈ শিকাই আছোঁ, কিন্তু তাই কোৱা নাই। তাৰ যি মন যায় সেইটোকে কয়। ইমান কিউট হয়। সৰু বাচ্ছাবিলাক যেতিয়া মাত ফুটে তেতিয়াতো বহুত মৰম লগা হয়। তাই মোৰ মোবাইলটো খুজি আছে, ইমান কিউট। আৰু তাইৰ লগত খেলি অকণমান থকাৰ পাছত আমাৰ খাবলৈ হৈ গ'ল ভাত। মোৰ বহুত ভোক লাগি আছিলে, চ' ফাইনেলি হৈ গ'ল ভাত খাবলৈ। এয়া জচাক এইটো মাংসটো গোটা গোটাকৈ লগোৱা হয়। আৰু ইয়াতে ঘৰৰ মানুহবিলাক এনেকৈ দিয়া হয়। মানুহ বহুত হৈ গ'ল, আৰু আছে মানুহ, কিন্তু মোৰ ভিডিঅ' কৰা নহয়। সেয়াই আজিৰ ভিডিঅ'। নেক্সট ভিডিঅ' লগ পাম, বাই।